Hello friends, welcome to my channel. Itu amar hoise meji. Meji tu itimothe ami cholabole ready hoisu. Horuke meji eta bonwa hoise, besi dangorke bonwa nai. ইয়াতে মেজি জ্বলাবৰ কাৰণে আমি আহিছো অকমান আসলতে দেৰিয়ে হৈ গ'ল কিন্তু ৰাতিপুৱা উঠা দেৰি হ'ল কিয়নো শুৱাও দেৰি হৈছিলে এয়া হাজবেণ্ডে মেজি জ্বলাবলৈ সাজু হৈছে মায়ে যি কৰিব লাগে নিয়ম সেইখিনি কৰি আছে মেজি জ্বলোৱাৰ পাছত এয়া প্ৰদক্ষিণ কৰি আছো আমি তাৰ পাছতে শেষ হ'ব আৰু মেজিৰ সকলো কাম কিন্তু মেজিটো আসলতে বাঁহবোৰ খুব ফুটিছিলে এটা দুটা সেইকাৰণে সেই শব্দটো শুনি হাজবেণ্ডে আসলে ভয় খাই গৈছিলে মাক সেইকাৰণে আঁতৰলৈ আনি দিছিলে কিন্তু একো নাই এইবোৰ ফুটেই তাৰপিছত এয়া আমাৰ বিহু বাজি আছিলে অকমান আমি এনেকৈ ডান্স কৰিছিলোঁ তাৰপিছতে ফটো কেইখনমান আমি লৈছিলোঁ হাজবেণ্ডে লোকেশ্যনবোৰ দেখাইছিলে এইখিনি পাললে বেছি ভাল হ'ব আগৰ পাললে বেছি ভাল হ'ব মেজিটো ওলোৱাকে গতিকে এয়া ফটোশ্বুটৰ এয়া আমাৰ চলি আছে এইটো আমাৰ মেজি বৰ ধুনীয়াকৈ জ্বলিছে আসলে মাঘ মাহত কয় সকলো বৰ মানে খৰি চৰিবোৰ খুব সোনকালে জ্বলে বুলি মাঘত জুইক ৰজা বুলি সেইকাৰণে কোৱা হয় তাৰপাছত আমি মেজিৰ সন্মুখতে চাহৰ কাৰণে ৰেডি হৈছোঁ মায়ে বনাইছে চাহটা পিঠা চিঠা মই আনিলোঁ ৰেডি কৰি এয়া আমি চাহ খাবৰ কাৰণে বহিছোঁ
চাহৰ মাজে মাজে আমাৰ কথাও চলি আছে। আমি আচলতে আবেলি অকণমান ওলাই যাম, ক'ত ক'ত যাম সেইবোৰ আমি ডিছকাছ কৰি আছোঁ। গুৱাহাটীতে আছে আমাৰ খুৰাৰ ঘৰ, পেহী ঘৰ, গতিকে সেইবোৰ আমি প্লেন কৰি আছোঁ কাৰ ঘৰলৈ প্ৰথমে যাম। এয়া কেইখনমান বিহু স্পেচিয়েল ফটো। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ থাকিল। আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ, তেতিয়ালৈকে বাই বাই।